हेलो আজি পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো আজি অহাৰ একমাত্ৰ কাৰণ হৈছে এইদিন ৰাইড কৰিব পৰা নাই আৰু সময় পোৱা নাই আৰু বিশেষকৈ প্ৰস্তুতি চলাই আছো আৰু প্ৰস্তুতি কি গম পাইছে আৰু প্ৰস্তুতি চলি আছে এটা বহু দীঘলীয়া ৰাইড আৰু এই দীঘলীয়া ৰাইডটো হ'ব যোৰহাটৰ পৰা নেপাল আৰু প্ৰথমবাৰ চাগে ইমান দূৰলৈ এটা চাইকেল ৰাইড কৰিম আৰু চাইকেল ৰাইড কৰি আছো এইদিন কৰিব পৰা নাই বিশেষকৈ আৰু পূজাও আহি পালেহি গতিকে পূজাৰ পৰিৱেশো আপোনালোকক দেখুৱাম আজি এনেকুৱা এটা টপিক লৈ আহিছো মানে টপিকটো মানে কি ক'ম আৰু বৰ্তমান দুনিয়াখন এনেকুৱা এটা অৱস্থালৈ গৈ আছে গতিকে আজি তাৰ কাৰণে এটা ভিডিও বনালো আৰু ভিডিওটো হৈছে আজি যিখন দুনিয়াখন পৃথিৱীখন মানে দুটা ভাগত ভাগ হৈ গৈছে যেনেদৰে আমি প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ দুটা পক্ষৰ মাজত যুদ্ধ হৈছিল আজি তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে তাৰ বিষয়ে অলপ গভীৰভাৱে আলোচনা কৰিবৰ কাৰণে আজি ভিডিওটোত আহিছো আৰু একমাত্ৰ কাৰণটো হৈছে যেহেতু আমাৰ ইণ্ডিয়াত এটা উগ্ৰপন্থী সংগঠনৰ সপক্ষে এটা ৰেলী ওলাইছে গতিকে মানে কি এটা আচৰিত বে গতিকে এটা উগ্ৰপন্থী সংগঠনৰ সপক্ষে প্ৰতিবাদ কৰিছে আৰু ময়ো উগ্ৰপন্থী হৈ যাওঁ নেকি সেইটো কথা নহয় আচলতে আৰু এটা উগ্ৰপন্থী সংগঠনক আচলতে পইচা দিয়াটো কেনেকুৱা মেণ্টেলিটি মানুহ হ'ব লাগিব মই নাজানো কিন্তু মই মোৰ স্পষ্ট মতামত কেতিয়াও মই এটা উগ্ৰপন্থী সংগঠনক ছাপোৰ্ট নকৰোঁ আৰু সেই উগ্ৰপন্থী সংগঠনটো হৈছে কি গম পাইনে বৰ্তমান সিদিনা 7 তাৰিখে অক্টোবৰ 7 তাৰিখে ইজৰাইলৰ ওপৰত নৃশংসভাৱে আক্ৰমণ কৰিলে যিটো হামাছ উগ্ৰপন্থী সংগঠন সেই সংগঠনটোৰ নাম হৈছে হামাছ গতিকে উগ্ৰপন্থী সংগঠন হয় আৰু পেলেষ্টাইনৰ এটা উগ্ৰপন্থী সংগঠন আৰু ইজৰাইলৰ ওপৰত এনেকুৱা ধৰণে আক্ৰমণ কৰিলে 5000 ৰকেট 20 মিনিটত ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল কিন্তু এটা সুখবৰ বুলি ক'ব লাগিব যেহেতু ইজৰাইলৰ যিটো আইৰন ডোন সেই আইৰন ডোনৰ ফলত 90% ৰকেট ডিষ্ট্ৰয় কৰিবলৈ সক্ষম হ'ল কিন্তু 10% ৰকেট ইজৰাইলৰ ওপৰত এনেকুৱা ধৰণে ভয়াৱহ ৰূপ সৃষ্টি কৰিলে বহুখিনি লোকৰ মৃত্যু হ'ল আৰু লগতে যিখিনি মানে উগ্ৰপন্থী সংগঠনৰ সদস্য ইজৰাইলত সোমাই সৰু সৰু ল'ৰা ছোৱালী পৰ্যন্ত এৰি দিয়া নাই সিহঁতক গুলীয়াই হত্যা কৰি দিছে গৰ্ভৱতী মহিলা পৰ্যন্ত এৰি দিয়া নাই গতিকে আপোনাৰ নিজৰ ক্ষেত্ৰত হ'লেহে সেইটো ফিল কৰিব যে আপোনাৰ নিজৰ যদি ল'ৰা ছোৱালী যদি ঘৰত খেলি থকা অৱস্থাত যদি কোনোবাই আহি হঠাৎ গুলীয়াই থৈ গুচি যায় আপোনাৰ কেনেকুৱা এটা ফিল হ'ব আপুনি নিজৰ ক্ষেত্ৰত হ'লেহে গম পাব গতিকে ইজৰাইলৰ মানুহে সেইটো ফিল কৰিছে তাৰ যাৰ ফলত এতিয়া গাজা ষ্ট্ৰীপৰ ওপৰত এনেকুৱা ধৰণে এয়াৰ ষ্ট্ৰাইক কৰিছে যাৰ ফলত বহু নিৰীহ লোকৰ মৃত্যু হৈছে গতিকে এই হামাছ যিটো উগ্ৰপন্থী সংগঠন কি কাৰণে সৃষ্টি হ'ল তাকে আজি অলপ ক'ব চেষ্টা কৰিম আৰু মই যিটো জানো সেইফালৰ পৰা শ্বেয়াৰ কৰিছোঁ গতিকে আপোনালোকে হয়তো চাগে কিছুমানে মোতকৈ হয়তো বেছিকৈ জানিব পাৰে গতিকে আপোনালোকে মতামতটো শ্বেয়াৰ কৰিব আৰু এই হামাছ উগ্ৰপন্থী সংগঠনটো হৈছে এটা উগ্ৰপন্থী সংগঠন পেলেষ্টাইনৰ আৰু ইজৰাইলৰ বিৰোধিতা কৰি এই সংগঠনটো সৃষ্টি হৈছিল যেতিয়া 1945 চনত ইজৰাইল যেতিয়া দেশেই নাছিল তেতিয়া 1945 চনত ইহুদীসকলক যিহেতু তাৰ আগত বহুতখিনি অত্যাচাৰ কৰিছিল গোটেই দেশ বিদেশত পলাই ফুৰিছিল গতিকে তাৰ কাৰণে ইহুদীসকলক থাকিবৰ বাবে পেলেষ্টাইনৰ এডোখৰ ঠাইত থাকিবলৈ দিয়া হৈছিল আৰু যাৰ নাম ইজৰাইল হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু সেই ইজৰাইলৰ ইহুদীসকলক বাকী থকা মুছলিম যিখিনি লোক আছিল যিখিনি দেশ আছিল সেইখিনিয়ে কেতিয়াও ছাপোৰ্ট কৰা নাছিল আৰু পেলেষ্টাইনেও ছাপোৰ্ট কৰা নাছিল যাৰ কাৰণে ইজৰাইলৰ এই ইহুদীসকলৰ ওপৰত আক্ৰমণ কৰিলে আৰু যাৰ ফলত ইহুদীসকল জয় হ'ল আৰু পেলেষ্টাইনৰ বাকীখিনি ঠাইও কব্জা কৰিবলৈ সক্ষম হ'ল গতিকে পেলেষ্টাইনখনক কব্জা কৰাৰ কাৰণে পেলেষ্টাইনখন সৰু হৈ গ'ল আৰু সৰু দুডোখৰ ঠাইত যিখন এতিয়া ৱেষ্ট বেংক আৰু গাজাপট্টি তাতে সীমাবদ্ধ হৈ থাকিলে আৰু এতিয়া এই গাজা ষ্ট্ৰীপতে যিটো হামাছ উগ্ৰপন্থী সংগঠন থাকে আৰু সেই ইজৰাইলক কব্জা কৰাৰ ফলত আৰু ইজৰাইলৰ বিৰোধিতা কৰি এই হামাছ নামৰ যিটো উগ্ৰপন্থী সংগঠন সৃষ্টি হ'ল আৰু এই উগ্ৰপন্থী সংগঠনটোৱে প্ৰত্যেক বছৰে ইজৰাইলৰ ওপৰত এনেকুৱা ধৰণে হঠাৎ আক্ৰমণ কৰি বহুতো নিৰীহ লোকৰ মৃত্যুৰ মুখত পেলাইছে গতিকে এই সংগঠনটোৰ ছাপোৰ্টত ভাৰতত দেখা গৈছে এতিয়া যিহেতু ইজৰাইলতো বহুত এয়াৰ ষ্ট্ৰাইক কৰিছে ন সংগঠনৰ সপক্ষে ৰেলী ওলাইছে গতিকে ভাবি চাওক এটা উগ্ৰপন্থী সংগঠনৰ সপক্ষে মাত মাতিছে বহুকেইখন দেশ ভাৰততো এনেকৈ প্ৰতিবাদ কৰিছে আৰু যিখিনি মুছলিম কাণ্ট্ৰি আছে সকলোখিনি ওলাই আহিছে এই উগ্ৰপন্থী সংগঠনৰ সপক্ষে আৰু ইজৰাইলৰ সপক্ষে যিখিনি ইউৰোপ কাণ্ট্ৰিৰ দেশ আছে জাৰ্মানী হওক ব্ৰাজিল হওক ইংলেণ্ড হওক আমেৰিকা হওক সকলোখিনি ছাপোৰ্টত আছে আৰু তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে আশা কৰোঁ সেইটো নহওক আৰু সকলোৱে শান্তিত থাকক আৰু
এটা উগ্ৰপন্থী সংগঠনক মই কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ আৰু আপোনালোকৰ মতামত শ্বেয়াৰ কৰক আপোনালোকে ইজৰাইলক ছাপোৰ্ট কৰে নে এটা উগ্ৰপন্থী সংগঠন হামাছক ছাপোৰ্ট কৰে আৰু আপোনালোকৰ মতামতটো শ্বেয়াৰ কৰিব আৰু নেক্সট পূজা আহি আছে পূজাত যোৰহাটৰ পৰিৱেশ দেখাম যোৰহাটত বহুত মানুহৰ ভিৰ হয় আৰু যোৰহাটৰ বুলি নহয় অসমৰ চাগে বিভিন্ন ডাঙৰ ডিব্ৰুগড় হওক গুৱাহাটীতে হওক চাগে বহুত মানুহৰ ভিৰ হয় মই কিন্তু আজিলৈকে ডিব্ৰুগড় গুৱাহাটী গৈ পোৱা নাই পূজাত কিন্তু যোৰহাটতে যাওঁ যোৰহাটৰ এইবাৰ পৰিৱেশ বহুত ধুনীয়া হ'ব আৰু পূজা মণ্ডপবিলাকো বহুত ধুনীয়াকৈ সজাই তোলা হৈছে আৰু যোৰহাটৰ পূজাৰ পৰিৱেশ অকণমান দেখাব চেষ্টা কৰিম আৰু পূজা মণ্ডপবিলাক অলপ পৰিমাণে হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিম গতিকে নেক্সট চাগে পূজাত আপোনালোকক লগ পাম আৰু নেক্সট চাইকেল ৰাইড আহি আছে ক'লোৱে গতিকে পূজাৰ চাম আৰু পূজা শেষ হোৱাৰ পিছতে চাইকেল ৰাইড আমাৰ আৰম্ভ হ'ব প্ৰস্তুতি চলি আছে বাকীখিনি যিমানখিনি বস্তু দৰকাৰ হয় চাইকেল ৰাইডৰ কাৰণে সকলোখিনি কিনা হৈ গ'ল দুই এটা বস্তুৰ বাহিৰে আৰু বাকী পূজা আহি আছে পূজাৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল আৰু পূজা সকলোৱে চাগে আনন্দ ফূৰ্তিৰে পূজাটো কটাব আৰু পূজা ভাল লাগে যিহেতু পূজা ৰাতি ঘূৰি আৰু যথেষ্ট মানুহৰ ভিৰ হয় যোৰহাটৰ মানুহৰ ভিৰ আকৌ প্ৰত্যেক বছৰৰ দৰে এইবাৰ অলপ দেখাব চেষ্টা কৰিম গতিকে নেক্সট পূজাত লগ পাম আৰু নেক্সট ৰাইড আহি আছে যাতে সকলোৱে মোৰ লগত থাকে আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মতামতটো জনাব আজি যদি সকলোৱে মোৰ ভিডিঅ'টো চাই আছে গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টেক কেয়াৰ বাই বাই